ফ্ৰেণ্ডছ, আসসালামু আলাইকুম, নমস্কাৰ। আৰু মই জেবিনে আপোনালোকক মোৰ ৰাইহান ব্লগছলৈ স্বাগতম জনাইছোঁ। আৰু বতাহ ধুমুহাই কি অৱস্থা কৰিলে ঘৰটো তাকে অলপ দেখালোঁ। গোটেই মেট্ৰেছ ভিজালে আৰু হাৱা খিৰিকি দি পানী সোমাই গোটেই ঘৰৰ বস্তু ভিজি আৰু লেটি পেটি বহুত চাফা কৰা হৈ গ'ল। তাৰ ভিডিঅ'টো অলপ দেখাই দিছোঁ আপোনালোকক, চাই থাকক ভিডিঅ'টো শেষলৈ। হৈ গৈছিলে মানে এই হাৱা খিৰিকি দেখিছে, এই হাৱা খিৰিকি দি সেইফালে গছ আছোঁ যে পুৰা বৰষুণ বতাহ ধুমুহা ইমান জোৰকৈ দিছে, গোটেই পানী আহি আমাৰ বিচনাৰ ভিতৰে এইসোপা মই চব এইবিলাক এৱাই কৰি চব চাফা কৰিলোঁ। খালি ৱালটো এইটো মুচিব আছে, এইখিনি লেতেৰা দেখিছে পানী অহা দাগ, সেইটো মুচিম। বাকী ৰুমৰ চব কাম মোচা কৰা চব চাফা কৰিলোঁ, খালি এতিয়া বিচনাখন ঠিক কৰিব আছে। আৰু এতিয়া এইফালে চাওক কি কৰিছোঁ, এইবিলাক দেখিছে। ইয়াত পানী পৰা নাই, ইয়াত মানে অলপ লেতেৰা হৈছে, ধূলি চুলি। এয়া মই ডাইনিং চাফা কৰিব লৈছোঁ। এয়া চাফা এফালৰ পৰা বস্তু আঁতৰাই মই চাফা কৰিছোঁ, দেখিছে। চাফা কৰি লওঁ তাৰপাছত দেখাই আছোঁ। আৰু ফ্ৰেণ্ড দেখিছে, এই কামৰ মাজত আজি মই এয়া চুজি বনালোঁ। মোৰ চুজি হৈ গ'ল, দেখিছে। এয়া দেখিছে বুট ভাজিলোঁ। আৰু এয়া ফল মূল উলিয়াই থৈছে, আৰু আনিব জেলেপি পকৰি আনিব আৰু আঙুৰ নিব, ফল মূল আনিব। এইটো হটকেছ দেখিছে, এইটো হটকেছত মই এই হটকেছটোতে এঘৰত ইফতাৰৰ কাৰণে নাস্তা দিয়া হ'ব। এয়া মই নাস্তাখিনি ভৰালোঁ, ওপৰত আমখিনি দিয়া হ'ল কাৰণে তলত কি দিছোঁ আঙুৰ আৰু খেজুৰ আৰু আপেল, এইবিলাক ধৰিবই পৰা নগ'লে, তাৰ ভিতৰতো কৈ দিছোঁ। এয়া 3-4 জনৰ কাৰণে ইফতাৰ দি দিলোঁ। আৰু তাৰপাছত বহুত ভাগৰ লাগিছে, মই বোলো ময়ো অলপ খাই লওঁ। চব দিয়া খোৱা হৈ গ'ল ইফতাৰ। তাৰপাছতে মই আনিছোঁ বুট আৰু চুজি হালোৱা, মই খাব আনিছোঁ। আৰু এইটো হ'ল পিছদিনাখনৰ কথা। আৰু মই সেইদিনা কাটাকলি বনালোঁ। কাটাকলি বনাই লৈ এইখিনি বনাই থৈ দিছোঁ, থৈ অলপ ভাত তৰকাৰী বনালোঁ, সেইটো কাৰণে ভাজাটো দেৰি হ'ল। আৰু অলপ আপোনালোকক ভাজা দেখাই দিছোঁ। এইখিনি গোটেইখিনিতো ভাজা কেমেৰা ধৰি দেখাব নোৱাৰোঁ, কাৰণ বহুত দীঘলীয়া হৈ যায়, সেইটো কাৰণে অলপ অলপকৈ ভাজা 2-3বাৰ দেখাই দিছোঁ। আপোনালোকে নিশ্চয় জনাব কেনেকুৱা লাগিছে, আৰু কমেণ্টত লিখিব দেই, কমেণ্টত লিখি দিব মোৰ পিঠাখিনি বনোৱা যে দেখিছে বা ভাজা দেখিছে কেনেকুৱা লাগিলে, ভাল লাগিছে নাই দেখাই কৈ দিব অলপ কমেণ্টত। আৰু গোটেই ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, কেনেকুৱা লাগিছে ক'ব। আৰু মোৰ ভিডিঅ'টো চাই ভাল লাগিলে আপোনালোকে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব। লগতে কোনোবা নতুন আছে যদি প্লিজ মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিব, আৰু লগত থকা বেল আইকনটো দবাই দিব, যাতে মোৰ ভিডিঅ' ন'টিফিকেশ্যন আপোনালোকৰ মোবাইলত আহি যায়। এয়া দেখিছে মোৰ হৈ গ'ল গোটেইখিনি ভাজা। বহুত কামৰ মাজত ঈদৰ দিন কাম জানেই, এইখিনি মোৰ কমপ্লিট হৈ গ'ল। সেইদিনাই কাম কৰি হোৱাৰ পাছত ইফতাৰ নাস্তা আকৌ বনালোঁ। মানে মোৰ দেওৰটোৰ লগৰ এজনে ইফতাৰ আমাৰ ঘৰত কৰিবহি, সেইটো কাৰণে খাব, সেইটো কাৰণে প্লেটত সজাই হৈ গ'ল। এয়া আম্মাই পিঠা লৈ আহিছিলে, অলপ মিঠাই আনিছিল, নাস্তাও আনিছে, সেইখিনিও দিছোঁ। আৰু পোলাও বনালোঁ। পোলাও বনোৱাৰ পাছত ফল মূল কাটি দিলোঁ, চব কমপ্লিট। কণী সিজাই দিছোঁ। তাৰপাছত এয়া মাংস দেখিছে বনাইছোঁ পোলাওৰ লগত খাবৰ কাৰণে। আৰু সিহঁতে বহুত নাস্তা হোৱাৰ কাৰণে বহুত এৰিয়ে দিলে, আৰু কম খালে কাৰণ বহুত হৈ গ'ল। তাৰ পাছতো কামৰ মাজত আমাৰ শহুৰ আব্বাই আনিলে এয়া মাছ। এইটো মাছটো বহুত ধুনীয়া, পোৱা টান, তেওঁ পাইছে আনিছে, ভাল লাগিছে, খাইছোঁ, বনাইছোঁ। দেখিছে মাছকেইটা বহুত ধুনীয়া। আৰু মই পিঁয়াজ দি ভুনা বনাই দিছোঁ, মানে কমকৈ গ্ৰেভি ৰাখি। গ্ৰেভি তেনেকৈ নাই, অলপ আপোনালোকক দেখাই দিছোঁ বাৰু। এইখিনি ভাজি লৈছোঁ, পিঁয়াজখিনি ভাজি লোৱাৰ পাছত মাছখিনি দি দিম। তাৰপাছত মাছখিনি দি পেলাই অলপ লৰাই লৈ অলপ পানী দিম, কমকৈ পানী দি পেলাই মানে বনাম, বেছি পানী নিদিওঁ। আৰু কম গ্ৰেভি থাকিলে মাছখিনি খায়ো ভাল লাগে, তৰকাৰীটো। আপোনালোকে চাই থাকক। মোৰ মাছ গ্ৰেভি বনাই হৈ গ'ল। এইটো মাছখিনি উঠালে গ্ৰেভি বেছি নাথাকিছিলে, কম আছিলে। এতিয়া দেখাত মোৰ ছোৱালী ইদৰ কাপোৰটো আপোনালোকক সেইদিনা দেখালোৱে, তাৰ ভিতৰতো আকৌ 2-3যোৰমান আহিলে, দিলেহি। সেইটো কাৰণে মানে এইটো ফৰক দিছে তাই পেহী আণ্টি মানে, আৰু এইটো তাই বাপেকে আনিছে, হাফ পেণ্টটো আনিছে, টি-চাৰ্টো আৰু টপ আনিছে।
আৰু সেই ফ্ৰকটো পেহীয়েকে দিছে, সেইটো কাৰণে তাই মানে আকৌ ৰেকৰ্ড কৰিব লাগে। এইটো তাইৰ বাপেকে দিছে, সেইটো তাইৰ বাপেকে মই গৈ আনিছোঁ। আৰু এই দুখন মোৰ কাৰণে চুৰ্ণি দিছে আনি, এইখন ক'ৰবাত গ'লেও ল'ব পাৰিম আৰু এইখন ঘৰত ল'বৰ কাৰণে আনি দিছে। আৰু ভাবিছোঁ তাই ইমান জিদ কৰিছে মোক কাপোৰকেইটা দেখাই দিয়ে, সেইটো কাৰণে আপোনালোকক দেখাই দিলোঁ। আৰু আহিব লগা আছে কাপোৰ, এতিয়া বৰ্তমান এইখিনি দেখাই দিছোঁ। দুটাটো ভিডিঅ' কৰি নেদেখালোঁ, সেইটো কাৰণে ফটোকে দেখাব দিছে, দেখাই দিছোঁ।